আমাৰ অসমত এনেকুৱা পাথৰ নাই মানে ইণ্ডিয়াত গোটেইখিনি ইণ্ডিয়াত আমি এনেকুৱা পাথৰ দেখিবলৈ নাপাম মাত্ৰ আমি সাউথ ইণ্ডিয়াতহে এই পাথৰটো দেখিবলৈ পোৱা যায় আৰু কেনেকুৱা চাওক কিমান ডাঙৰ ডাঙৰ গুড নুন ফ্ৰেণ্ডছ আপোনালোকৰ কি খবৰ সকলোৱে ভালে আছে ন আচ্ছা ঠিক আছে বন্ধুসকল মই কেইদিনমান ভিডিঅ' দিব পৰা নাই কাৰণ একোৱেই নাই আচলতে প্ৰত্যেকৰে হয় পাৰ্চনেল কিবা প্ৰব্লেমটো হৈ থাকে ইয়াৰ কাৰণে মই আপোনালোকক ভিডিঅ'টো দিব পৰা নাই বৰ্তমান মই আছোঁ কেৰেলাত সাউথ ইণ্ডিয়াত আছোঁ বৰ্তমান মই সাউথ ইণ্ডিয়া কেৰেলা ৰাজ্যৰ কানুৰ ডিষ্ট্ৰিক্টত আছোঁ এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মাত্ৰ অসমৰ নিবনুৱাসকলে ইয়াত আহি কি কাম কৰে কিছুমানে ৰেষ্টুৰেণ্টত কাম কৰে হোটেলত কাম কৰে কিছুমান কোম্পানীত কাম কৰে বেছিভাগ মানে পাথৰেৰে কাম কৰে এই শিল দুই প্ৰকাৰৰ হয় এই শিলালিপি শিল আৰু গিদেয় শিল আৰু গিদেয় শিলৰ কাম আমি কৰোঁ মানে অসমৰ নিবনুৱাসকলে ইয়াত আহি যিসকলে কাম কৰে বেছিভাগ সেই গিদেয় শিলৰ কোৱাৰীত কাম কৰে আৰু গিদেয় শিল কেনেধৰণৰ মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব গাইজ চাওক এই শিলটো আপোনালোকে হয়তো ইটা যেন লাগিছে কালাৰো ঠিক তেনেকুৱা এইটো কোনো কালাৰ কৰা নহয় এইটো প্ৰকৃততে শিল হয় আচলতে আমি অসমত দেখিবলৈ নাপাওঁ কাৰণ আমাৰ অসমত এনেকুৱা পাথৰ নাই মানে ইণ্ডিয়াত গোটেইখিনি ইণ্ডিয়াত আমি এনেকুৱা পাথৰ দেখিবলৈ নাপাম মাত্ৰ আমি সাউথ ইণ্ডিয়াতহে এই পাথৰটো দেখিবলৈ পোৱা যায় আৰু কেনেকুৱা চাওক কিমান ডাঙৰ ডাঙৰ অনুমান হ'ব দীঘলটো 13 ইঞ্চিমান হ'ব আৰু বহলটো হ'ব মুঠৰ 9 ইঞ্চিমান হ'ব পাৰে ইমান ডাঙৰ ইটা আৰু ইমান ওজনৰ পাথৰ হয় আৰু এই শিলটো ক'ৰ পৰা কেনেকৈ সৃষ্টি হয় মই আপোনালোকক দেখুৱাম কোৱাৰীলৈকে মই নাযাওঁ মানে এতিয়া মানে গধূলি হ'ল প্ৰায় সূৰ্য অস্ত যোৱাৰে হ'ল ইয়াৰ কাৰণে মই কোৱাৰীলৈকে নাযাওঁ কোৱাৰী অলপ দূৰ হয় তথাপিও মই আপোনালোকক দেখুৱাম গিদেয় শিল কেনেধৰণৰ মই দেখুৱাম মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু গাইজ এইখিনি হ'ল মোৰ মানে আমাৰ ৰুম বুলি ক'ব লাগিব আমি ইয়াত 4জন থাকোঁ 4জন মানে গোটেই অসমৰে হয় ইয়াত 4জন থাকোঁ ইয়াত চাই লওক ইয়াত ভাত চাত খোৱা হয় মানে নৰ্মেল ৰুম আৰু একেবাৰে নৰ্মেল সৰু এটা ৰুম হৈ যায় আমাৰ কাৰণে কোনোবাই মানে ফেমিলি ৰুম নহয় ঠিক আছে এতিয়া মই লুঙি চুঙি পিন্ধি ল'লোঁ মই আপোনালোকৰ বাবে দেখুৱাবলৈ যাম অন্য এটা লোকেশ্যনলৈ ব'লক গাইজ চাওক কেৰেলাৰ ৰাস্তা কেনেকুৱা চিকচিকা মানে ক'বলৈ লাগিব ইয়াত কোনো আৱৰ্জনা নাথাকে আৰু এনেকুৱা বহুত বঢ়িয়া লাগে য'তে নাযাওক কিয় সকলোতে মানে গোটেই পাকা ৰাস্তা আৰু এইটো চাহ কাজু ফুলি আছে কিছুমান ফল দি পুকি সৰি গৈয়ে আছে এয়া হয় কাজু আৰু চাহ এনেকুৱা ফিল্ড হয় আৰু এই ফিল্ডত মানে প্ৰাইভেটলি গাড়ী শিকা হয় গাড়ী বাইক চলাব শিকোৱা হয় মানে ইয়াত পাৰ্মানেণ্টলি এনেকুৱা জেগা আছে হ'লেও মানে এখেতে বেছিভাগ প্ৰাইভেটলি শিকায় আৰু এই প্ৰাইভেটলি শিকোৱাৰ কাৰণে এনেকুৱা এখেতে কেনেধৰণে বা পদ্ধতি ব্যৱহাৰ কৰিছে মই নাজানো দে ঠিক আছে এইবোৰ মই আপোনালোকক নেদেখুৱাম গাইজ মই আহি পালোঁ অন্য এক লোকেশ্যনলৈ এয়া চাওক কেৰেলাৰ ভিউ চাওক আপোনালোকে চাওক এয়া এইটো হয় গিদেয় শিল এয়া চাওক এইটো হয় এইটো শিল একেবাৰে পাথৰ কালাকে ওলাই আছে এনেকৈ ওলাই থাকে আৰু সেই পাথৰকে মানে জিস্পিৰে পূৰা প্লেন কৰিব পূৰা প্লেন কৰাৰ পিছত ট্ৰেক্টৰে কাটিব ইটাৰ দৰে আৰু সেই ইটাৰে এখেতে ঘৰটো বনায় এতিয়া ওপৰতো ওলাই থকাৰ কাৰণে কালা দেখা পাই আছোঁ মানে ক'লা বৰণৰ দেখিবলৈ পাইছোঁ ক'লা পথৰৰ দৰে কিন্তু এইটো হ'ল একেবাৰে ৰঙা যেন কালাৰ দিয়াৰ দৰে হৈ থাকে আৰু সেই ইটাৰ কামটো আমি কৰোঁ আমি বা মানে অসমৰ যিসকল নিবনুৱা মানুহে ইয়াত আহে কেৰেলালৈ আহে কেৰেলাত আহি কি কাম কৰে বেছিভাগ মানে 75%এই এই কোৱাৰীৰ কাম এই পাথৰৰ কামকে কৰে বুলি ক'লে মানে কোনো ভুলেই নহ'ব আচলতে 75% অসমীয়া লোকসকলে কাম কৰে এই পাথৰৰ কোৱাৰীত গাইজ কেনেকুৱা ইটাৰ দৰে কাটা হয় মই আপোনালোকক নেদেখুৱাম আজি কাৰণ কোৱাৰীত যাবলৈ বহুত দূৰ আৰু এনেকৈ অকলে ঘূৰি ফুৰাটো এখেতসকলৰ মানে মালায়ালসকলৰ চকুত পৰে মানে বেয়া পায় এখেতে যদি মই অকলে বহুত দূৰলৈ ফুৰিবলৈ যাওঁ মানে ৰাস্তাই ঘাটে নহয় যদি মই ক'ৰবাত যাবলগীয়া হয় অকলে কোনো কথা নাই কিন্তু এনেকুৱা মুঠৰ জংঘল বুলি ক'ব লাগিব মানে মই বৰ্তমান আছোঁ পাহাৰৰ ওপৰত আৰু পাহাৰৰ ওপৰলৈ মানে কোনো কাম আজি এনেইতো কাম নাই আৰু বিনা কামত অকলে যোৱাটো এখেতে মানে বেয়া পাব পাৰে মানে মোলৈ বেয়া কমেণ্ট আহিব পাৰে ইয়াৰ কাৰণে মই নাযাওঁ এতিয়া মই মোৰ নিজৰ ৰুমলৈ উভতি যাম
গাইজ জাষ্ট আহি পালোঁ মই আমাৰ ৰুম। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ বাই বাই।